নামৰ এটা বেচৰকাৰী সংস্থা আমি হাতীমানৰ সংঘাতক লৈ পেলাই যোৱা প্ৰায় 2.5 বছৰ ধৰি তামুলপুৰ বাক্সা আৰু ওদালগুৰি তিনিখন ডিষ্ট্ৰিক্টতে কাম কৰি আহিছোঁ যিবিলাক ধৰক ডিষ্ট্ৰিক্টত এতিয়া হাতীমানৰ সংঘাত লাহে লাহে বৃদ্ধি পাইছে তেনেধৰণৰ গাঁওবিলাকত এই যাতে অলপমান গাঁওবাসী অলপমান মানে সকাহ পায় সেইভাৱে আমি টৰ্চ আৰু লগতে বেলেগ বিভিন্ন ধৰণৰ যিখিনি সামগ্ৰী আমি দিব পাৰোঁ সেইখিনি লাহে লাহে আমি দিবলৈ চেষ্টা কৰিছোঁ সেইবাবে আমি এতিয়া আপোনালোকৰ বড়ো বজাৰ এলেকাত আপোনালোকৰ 10খন গাঁৱত এতিয়া প্ৰায় 10টা টৰ্চ লাইট আমি তেনেকৈ ডিষ্ট্ৰিবিউট কৰিছোঁ। কিহৰ পৰা দিছে? আমি অৰণ্যক নামৰ এটা বেচৰকাৰী সংস্থা আমাৰ SBI ফাউণ্ডেশ্যন বুলি এটা হেৰি আছে কি বুলি কয় যোনে ছাপৰ্টটো দিয়ে তেওঁলোকৰ পৰা ছাপৰ্টটোৰ পৰা আমি লৈ পেলাই আপোনালোকক এই টৰ্চখিনি বিলোৱা হৈছে। অকল টৰ্চে বিতৰণ কৰিছে না আৰু বেলেগ কিবা আছে? আৰু লগতে আমি ইয়াতে এৱাৰনেছ কেম্পেইন কৰিছিলোঁ অলপ দিন আগতে আমাৰ কুমাৰীকাটা ফৰেষ্ট ৰেঞ্জৰ আণ্ডাৰত আৰু তেনেধৰণে আমি বেলেগ জেগাত বেলেগ ধৰণৰ কিছুমান সামগ্ৰী আমি বিতৰণ কৰোঁ যেনেকৈ সামগ্ৰী হিচাপে বুলি নহয় আমি কিছুমান জেগাত আমি ষ্ট্ৰীট লাইট দিওঁ কিছুমান জেগাত আমি ৱাচ টাৱাৰ দিওঁ লগতে বিশেষকৈ আমি এই জেগাখিনি মানুহখিনি সজাগতা সভাখিনি মানে ভালদৰে মানুহখিনি সজাগ কৰিবৰ কাৰণে সজাগতা সভা কিছুমান আয়োজন কৰা হয়। ঠিক আছে, ধন্যবাদ জনাইছোঁ। সকলোৱে আজি আহিছে 8টা চুবাৰ পৰা আহিছে বুলি গম পাইছোঁ। ঠিক আছে বাৰু, হাতীৰ বিষয়ে অলপমান কওঁ। এতিয়া যোনটো জন্তু আপোনালোকে সন্মুখীন হৈ আহিছে আপোনালোকে কিমান দিনৰ আগৰ পৰা পাই আহিছে মোক কওকচোন। প্ৰথমতে কিমান বছৰ আগৰ পৰা পাইছে? তেনেকুৱা নাই। এইটো এটা মোবাইল চাৰ্জাৰ আছে টৰ্চটো লগত এইটো মোবাইলটো চাৰ্জ নিদিব মোবাইল বেয়া হ'ব গৈ পেলাই টৰ্চটো বেয়া হ'ব চবতে আছে এইটো জাষ্ট মানে পেকেটত আহে কাৰণে এনেকৈ আছে আৰু এইটো চাৰ্জাৰটো এইটো টৰ্চটো আপোনালোকে আগতে বেলেগৰ হাতত দেখিব পাৰে। ইয়াতে আপোনাৰ ফিউজ দুটা আছে হা লগত লাগি আহে চবতে চব টৰ্চতে এইটো আছে এইটো জাষ্ট মানে এক্সট্ৰাকৈ আছে না এইটো এক্সট্ৰাকৈ আছে ইয়াৰে এইটো এটা পিছফালে এটা স্ক্ৰু এটা আছে এইটো ল'ব এটা ফিউজ এটা মই লগাই থৈ যাম বাকীকেইজনে নিজে লগাই ল'ব হা এটা থৈ দিব এইটো কিনিবও পায় বেয়া হ'লে দোকানতে পাব ইলেক্ট্ৰিকৰ দোকানত এইটো ইয়াতে ফুটা এটা আছে এইটো ইয়াতে ভৰাই পেলাই এনেকৈ লগাই দিলে হৈছে। একো নাই তাৰপাছত ইয়াতে এইটো লাইট ইয়াত আছে এইটো আগফালে আছে এইটো এটা কাম কৰিব খালি যোনে আজি লৈ যায় প্ৰায় 6 ঘণ্টামান এবাৰ চাৰ্জ দি দিব কাৰণ চাৰ্জ নাই এইটো পৰি আছে ন এনেকৈ পেলাই 6 ঘণ্টামান চাৰ্জ দিয়াৰ পাছত মাহত আপুনি কি কৰিব যদি কেতিয়াবা কোনফালে আছে গাঁওবুঢ়া হিচাপে এক্সট্ৰা কৰি দিলে ভাল হয় মই ৰাতি আৰু খবৰ ল'ব যাৱাৰ কাৰণে তাৰপিছত পালাছগুৰি গোপীনাথ বসুমতাৰী আহক ক'ত আছে তাৰপিছত কুমাৰপাৰা ৰাজু নাৰ্জাৰী চনমণি সুকল মুৰ্মু তাৰপিছত ভেলামাৰী বিলম্বৰ নহয় বিলম্বৰ তাৰপিছত দক্ষিণ পালাছগুৰি ৰিন্দাও বসুমতাৰী তাৰপিছত এক লগত ল'ম একো নাই চিলাকাদং গেউচাৰ বড়ো ৰৌমাৰী মাধৱ চন্দ্ৰ দাস কুহিপাৰ বিশ্বজিৎ বসুমতাৰী বালাহাটী যতীন চৰেণ